আই গরু কত যা তোক কিয় লাগে? ঐ ৰচোন তহঁতে সদায় সদায় কি ঘটিডাল কৰিব আহা অ ভাইটি ক'ত গৈছিলে তোমালোকে? দাদা আমি স্কুলৰ কপি আনিব গৈছিলোঁ। আৰে ঘটনাটো কি ঐ ইকৰাম ভাই মাক যিমান ভালকৈ মাত দিলে মই মাত দিলে ইমান বেয়াকৈ কিয় মাত দিলে সেইটোৱেতো কথা ভাই, কাৰণ মই সিহঁতক সদায় মৰমত মাতোঁ। সৰু বাচ্ছাক যেনেকৈ প্ৰশ্ন সুধিবা সেনেকৈ উত্তৰ দিব ভাই, গতিকে সিহঁতক যেনেকৈ কৈছা সেনেকৈ উত্তৰ দিছে, বুজি পালা? হয় কথাটো কিন্তু ঠিকেই কৈছা তুমি মোৰে ভুল হৈছে সেইকাৰণে আপোনালোকে মোৰ নিচিনা সৰু পোৱালীক বেয়াকৈ মাত নিদিব আৰু আপোনালোককো কৈছোঁ যে কোনোবা সৰু বাচ্ছাক যদি আপোনালোকে বেয়াকৈ মাতে আপোনালোকক উত্তৰটো বেয়াকেই দিব। যিমান পাৰে সৰু বাচ্ছাক সদায় মৰমত মাতক আৰু মৰম কৰক, তেতিয়াহে মৰমত উত্তৰ পাব। আৰু যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। বাই বাই।